চাওক আমাৰ আজি বুলি নহয় ৰাভা হাজং যৌথ মঞ্চৰ তৰফৰ পৰা আমি ডিফাৰেণ্ট লেভেলত সাংগঠনিক সভাবিলাক আৰম্ভ ইতিমধ্যে হৈছে। আজি কামৰূপ জিলা যৌথ মঞ্চৰ এখন সভা অনুষ্ঠিত হৈছে। ইয়াত দলৰ কৰ্মকৰ্তা বিষয়াসকল আছে আৰু এই সভাখনৰ মূলতঃ হৈছে আহি থকা দিনত সংগঠনটো বিগত সময়ত যেনেকৈ চলিছিল, আহি থকা দিনত কেনেকৈ চলা হ'ব, কেনেকৈ শক্তিশালী কৰা হ'ব, আহি থকা দিনৰ যিবিলাক আমাৰ মিছন থাকিব বা ভিজন থাকিব, সেই ভিজনসমূহক কেনেকৈ লৈ যাব পৰা যায়, আমাৰ দৃষ্টিভংগী ৰাইজৰ ওচৰলৈকে কেনেকৈ নিব পৰা যায়, কাউন্সিলখনৰ কাম কাজ, পঞ্চায়তৰ কাম কাজখিনিসমূহ, অসম চৰকাৰৰ কাম কাজখিনিসমূহক চৰকাৰৰ ওচৰলৈকে ৰাইজৰ ওচৰলৈকে কেনেকৈ লৈ যাব পৰা যায়, সেই দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি আহি থকা দিনসমূহত কি ধৰণে আমাৰ বতৰণি পাৰ কৰিব পৰা যায়, তাৰ ওপৰত সভাখন পৰ্যালোচনা হৈছে, আলোচনা হৈছে। মই উপস্থিত থাকিলোঁ আৰু মই ভাবোঁ এনেধৰণৰ সাংগঠনিক সভাই ডেফিনেটলি যৌথ মঞ্চক শক্তিশালী কৰিব আৰু এই অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ ক্ষেত্ৰত ই বলিষ্ঠভাৱে ভূমিকা গ্ৰহণ কৰিব। নাই সেইটো মই এতিয়া নকওঁ, সেই কথাটো সিদিনা হ'লে মই ক'লোঁ, সেইটো দেৰি হৈ গ'ল। দেৰি হৈ গ'লে মানে এইটো কি ক'ব, আমাৰ ভাষাত বাহিৰা খানাটো খালে ইমান ঠিক নহ'ব। গতিকে সিদিনা ফ্ৰেছ খানা হ'লে মই কৈ দিলোঁহেঁতেন, এইটো বাহিৰা হৈ গ'লে মই নকয় আৰু নাই নকয় আৰু আমাৰ ইলেকশ্যনৰ আমি ৰুল ল'মেই, ভূমিকা গ্ৰহণ কৰিমেই। আমি কাউন্সিল আমাৰ হাতত আছে, পঞ্চায়ত মেক্সিমাম পঞ্চায়ত আমাৰ হাতত গঢ় লৈছোঁ। গতিকে বিধানসভাৰ আমাৰ ভূমিকা শক্তিশালীৰ ওপৰত থাকিব। সেই ভূমিকা আমি শক্তিশালীভাৱে অংশগ্ৰহণ কৰিম, ভূমিকা গ্ৰহণ কৰিম, আমাৰ পাৰ্টিজন থাকিবই, তাত বিকল্প নাই। ৰাভা হাজং যৌথ মঞ্চ এইবাৰ গোটেইখিনি ৰাভা হাজং এলেকাত কিমানটামান সমষ্টি আপোনালোকে মানে বিচৰাৰ পৰিকল্পনা কৰিছে? পৰিকল্পনাটো আমি নকওঁ, পৰিকল্পনা ক'লে দেখোন এইটো গোটেই গণ্ডগোলে হৈ যাব। পৰিকল্পনা আমি নকওঁ, মই ক'লোঁ আগন্তুক 2026 নিৰ্বাচনত ৰাভা হাজং যৌথ মঞ্চৰ অংশগ্ৰহণ থাকিব, ভূমিকা থাকিব আৰু আমাৰ এক্টিভ পাৰ্টিজন থাকিব, আমাৰ প্ৰতিনিধি থাকিব। নিৰ্বাচনৰ মিত্ৰতা অক্ষুণ্ণ থাকিব বিজেপিৰ? মিত্ৰতা আছেই, নহয় মিত্ৰতা আছেই, মিত্ৰতাত আছে। থকা বস্তুটো আকৌ যেতিয়া নাথাকিব তেতিয়াহে এইটো উত্তৰ হ'ব। যিহেতু মিত্ৰতা অলৰেডি আছেই, গতিকে আকৌ থাকিব নাথাকিব কোৱাটো উচিত নহ'ব। মিত্ৰতা আমাৰ আছেই।